নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভালেই আছে। আজিৰ টপিকটো বেলেগতকৈ বেলেগ। আজিৰ টপিক হৈছে সময় তেনেকুৱাই। ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় ভাল পাব। ভাল লগা চিনেমাখন 3 ঘণ্টা ধৰি পাৰ হৈ যায়, কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। কিন্তু পঢ়া টেবুলত বহিবৰ 1 ঘণ্টা বহিলে আমনি হৈ যায়। সময় তেনেকুৱাই। প্ৰিয় শিক্ষকজনে পঢ়ুৱালে তৎক্ষণাৎ বেলটো বাজি উঠে আৰু বাকী ক্ষেত্ৰত ঘড়ীৰ কটা চাই থাকোঁতে আধা সময় পাৰ হৈ যায়। সময় তেনেকুৱাই। প্ৰিয় মানুহজনী বা মানুহজনৰ লগত কথা পাতিলে আমনি নালাগে, কিন্তু অন্য ব্যক্তি এজনৰ কথা পাতিলে বিৰক্ত যেন লাগে। সময় তেনেকুৱাই। টেবুলৰ আগত বহি বেছি নহয় মাত্ৰ 5 মিনিট সময় মোবাইলটো চাম বুলি স্ক্ৰল কৰি থাকোঁতে ফেচবুকত পাৰ হৈ যায় আৰু উমান নাপায়। সময় তেনেকুৱাই। 1.5 ঘণ্টীয়া ফুটবল মেটছখন চাম বুলি আগ্ৰহেৰে বাট চাই থাকে, কিন্তু একে ব্যৱধানৰ সময়ত ভাষণ দি থকা মানুহ এজনৰ শুনিবলৈ টান পায়। এয়াই হৈছে সময়। সেয়ে আপেক্ষাবাদৰ সূত্ৰই কৈছিল, টাইম ইজ শ্ল' ৱেন ইউ ৱেইট, টাইম ইজ ফাষ্ট ৱেন ইউ আৰ লেট। সময় আপোনাৰ অনুভৱ আৰু মানসিক স্থিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, ঘড়ীৰ কটাৰ দ্বাৰা নহয়। ধন্যবাদ।